নমস্কাৰ বন্ধুসকল, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। বন্ধুসকল, আজি আপোনালোকক মই ক'ব বিচাৰোঁ, অৰ্থাৎ যে যিসকলে বহুতে মোক কমেণ্টত সুধি আছিলে যে RIMSৰ যি এপটো ওলাইছে অসম SSA.com, যিটো নেকি আমাৰ শিক্ষকসকলৰ কাৰণে এটা এপছ ওলাইছে, যিটো এপছৰ মাধ্যমৰ জৰিয়তে শিক্ষকৰ নিৰীক্ষণ কৰা হ'ব, অৰ্থাৎ উপস্থিতি নিৰীক্ষণ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতি নিৰীক্ষণ কৰা হ'ব। সেই এপটোত আপোনালোকে বহুতে প্ৰশ্ন কৰিছে যে ফৰগট পাছৱৰ্ড কেনেকৈ কৰিব। ফৰগট পাছৱৰ্ড হয়তো আপোনালোকে এতিয়া কৰিব নোৱাৰে, কাৰণ এই এপটো হ'ল এটা ষ্টেটৰ অৰ্থাৎ SSA অফিচৰ ফালৰ পৰা দিয়া এটা এপ। এই এপটোত আপোনালোকে নিজে ফৰগট পাছৱৰ্ড কৰি পাছৱৰ্ড বনাব নোৱাৰে, কাৰণ আপোনালোকে ইতিমধ্যে গম পায় যে আগতীয়াকৈ যিটো এটা এপ আছিলে SDMSৰ ছাত্ৰ ছাত্ৰীৰ যি ডাটাখিনি ভৰোৱা হয় তাৰো এপটোৰ যি আপোনালোকৰ পাছৱৰ্ড আছিলে, সেই পাছৱৰ্ডটো আপোনালোকে প্ৰত্যেকখন বিদ্যালয়ৰ নিজৰ নিজৰ পাছৱৰ্ড এটা বনাব পাৰিছিলে। কিন্তু এই এপটোত আপোনালোকে এতিয়া বৰ্তমানলৈকে কোনো নিৰ্দেশনা বা কোনো তেনেকুৱা ধৰণৰ খবৰ অহা নাই যে আপোনালোকে নিজে নিজে এই পাছৱৰ্ডটো ক্ৰিয়েট কৰিব পাৰিব বা আপোনালোকে আপোনালোকৰ যি ষ্টুডেণ্টৰ ডাটা ভৰাব পাৰিব বা ডিলিট কৰিব পাৰিব। এই এপটো সম্পূৰ্ণ এতিয়া মেইনটেনেঞ্চৰ আণ্ডাৰ মেইনটেনেঞ্চ আছে। এই এপটো যেতিয়া মেইনটেনেঞ্চ সম্পূৰ্ণ হ'ব, বাগছ ইয়াৰ বহুত বাগছ ফ্ৰী আছে। এই বাগছখিনি যেতিয়া ফ্ৰী হ'ব, ইয়াৰ এপছটোত যেতিয়া বাগছখিনি ফিক্স কৰা হ'ব আৰু এই এপটো যেতিয়া টোটেলি আপোনালোকৰ আণ্ডাৰ মেইনটেনেঞ্চৰ পৰা আঁতৰি যাব, অৰ্থাৎ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বাবে বা সকলো জিলাৰ কাৰণে আৰু সকলো শিক্ষকৰ কাৰণে যেতিয়া এই এপটো মুকলি কৰি দিয়া হ'ব আৰু এই এপটো যেতিয়া সকলো শিক্ষকৰ কাৰণে প্ৰযোজ্য হ'ব, তেতিয়া এই এপটোত সকলোখিনি আপোনালোকে ডাটা ইয়াত নিজে আপডেট কৰিব পাৰিব। এই বৰ্তমানলৈকে আপডেট কৰিব পাৰিব যদিও এতিয়া আপোনালোকে আপডেট নকৰাই ভাল, কাৰণ এতিয়ালৈকে কোনো ধৰণৰ ইনষ্ট্ৰাকশ্যন বা কোনো ধৰণৰ আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যন ওলোৱা নাই যে আপোনালোকে এই এপটোত এড বা ডাটা কোনো ধৰণৰ নিজে ফিল আপ কৰিব পাৰিব। এই এপটোত আপোনালোকে ডাটা বা ফিল আপ কোনো ধৰণৰ নিজে এতিয়া বৰ্তমানলৈকে নকৰিব, কাৰণ এতিয়ালৈকে পাছৱৰ্ডটো সকলো জিলাৰে অসমৰ বাবে একেটাই পাছৱৰ্ড আছে আৰু সকলো নিজৰ নিজৰ স্কুলৰ ডাইচ কোডটো দি আৰু পাছৱৰ্ডটো আপোনালোকে ইতিমধ্যে গম পায় যে স্কুল @ 1 2 3 এই পাছৱৰ্ডটো দি আপোনালোকে নিজৰ নিজৰ বিদ্যালয়ৰ কাৰণে লগ ইন কৰিব পাৰে। লগ ইন কৰাৰ পাছত আপোনালোকে ইয়াতে আপোনালোকৰ স্কুলৰ তথ্যখিনি আপোনালোকে বৰ্তমানলৈকে ভৰাবলৈ এড কৰিবলৈ কাৰণে কোনো ধৰণৰ নিৰ্দেশনা অহা নাই। গতিকে আপোনালোকে এই এপটো আপোনালোকে বা এই ৱেবছাইটটোত গৈ আপোনালোকে এতিয়ালৈকে বৰ্তমানলৈকে কোনো ধৰণৰ ইয়াত এড আৰু ফ্ৰিজ নকৰিব, কাৰণ এই এড আৰু ফ্ৰিজ যদি আপোনালোকে এতিয়া কৰি দিয়ে, কিন্তু আপোনালোকে ভৱিষ্যতে আপোনালোকৰ ধৰক কোনো ধৰণৰ বিপদ হ'ব পাৰে, কাৰণ বৰ্তমানলৈকে কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশ্যন জাৰি হোৱা নাই বা কোনো ধৰণৰ আপডেট এতিয়ালৈকে অহা নাই। গতিকে আপোনালোকে মই এটা কথা কৈ থওঁ, যেতিয়ালৈকে আপডেট নাহে কোনো ধৰণৰ এই এপটোত খাল সলনি আপোনালোকে নকৰিব। এপটোত যেতিয়ালৈকে নটিফিকেশ্যন আহিব বা আপডেট আহিব, মই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম। আৰু তাৰ লগতে আপোনালোকে এটা কথা ক'ব বিচাৰোঁ যে ইয়াত আপোনালোকে প্ৰমোশ্যন কৰি আপোনালোকৰ ষ্টুডেণ্টৰ যি ডাটা আছে প্ৰমোশ্যন কৰি আপোনালোকে এই ডাটাখিনি নোহোৱা কৰিব পাৰে। যেনেকৈ আপোনালোকৰ ধৰক ক্লাছ 5ৰ ল'ৰা ছোৱালীখিনি আগৰ যি এনৰলমেণ্ট আছে, সেই পুৰণা এনৰলমেণ্টে এতিয়ালৈকে এই এপটোত আপোনালোকক সামৰি লোৱা হৈছে। নতুন এনৰলমেণ্টখিনি যি আছে সেইখিনি এড কৰা নাই। এই এনৰলমেণ্টখিনি আপোনালোকে প্ৰমোশ্যন কৰি ছাত্ৰ ছাত্ৰীক আপোনালোকে এপটোত আপডেট কৰিব পাৰে বা আপোনালোকৰ টিচাৰৰ ডাটাখিনিও আপোনালোকে আপডেট কৰিব পাৰে। অপশ্যন দিয়া আছে, অপশ্যন খোলা আছে, কিন্তু কোনো ধৰণৰ অফিচিয়েলি নিৰ্দেশনা নোহোৱাকৈ আপোনালোকে এই এপটোত কোনো ধৰণৰ আপোনালোকে সাল সলনি বা আপডেশ্যন ফ্ৰিজ বা আপোনালোকৰ পাছৱৰ্ড ফৰগট বা বিভিন্ন ধৰণৰ যি আপডেশ্যন কৰিবলগীয়া আছে সেই আপডেশ্যনখিনি বৰ্তমানলৈকে নকৰিব। আৰু যিসকল জিলাত মই কৈ লৈছোঁ, যিসকল জিলাত যদি নটিফিকেশ্যন আহিছেও, মই সঠিকভাৱে তেনেকৈ জিলাৰ কথাটো ক'ব নোৱাৰিম, কিন্তু যি ষ্টেট অফিচৰ পৰা বা অৰ্থাৎ SSA অফিচৰ পৰা কিন্তু কোনো ধৰণৰ নিৰ্দেশনা অহা নাই। গতিকে আপোনালোকে এই এপটোত কোনো ধৰণৰ আপডেশ্যন বা ফ্ৰিজ কোনো ধৰণৰ সাল সলনি কৰাটো মই বিশেষভাৱে আপোনালোকক পৰামৰ্শ নিদিওঁ, কাৰণ আপোনালোকে যেতিয়া আপডেট আহিব মই আপোনালোকক নিশ্চয় ভিডিঅ' আকাৰে বনাই জনাম আপোনালোকক কেনেকৈ আপডেট কৰিব লাগে। কিন্তু আপডেট এতিয়াও আপোনালোকে কৰিব পাৰে, কিন্তু আপডেট এতিয়া নকৰাটো আপোনালোকৰ কাৰণে বিশেষ ভাল কথা হ'ব। গতিকে শিক্ষাগুৰুসকল, মই এই কথাটোৱে আপোনালোকক জনাব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যে আপোনালোকে বহুতে প্ৰশ্ন কৰাৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে কিন্তু কোনো ধৰণৰ আপডেট বা সাল সলনি এই এপটোত নকৰিব, কাৰণ আপডেট বা সাল সলনি কৰিলে বা পাছতকৈ এই এপটোত আকৌ যদি কিবা মেইনটেনেঞ্চ কৰা হয় বা কিবা ধৰণৰ নতুন বস্তু আকৌ এড কৰা হয়, তেতিয়া কিন্তু আপোনালোকৰ ধৰক ডাটাখিনি যদি ফ্ৰিজ কৰি দিয়া হয়, তেতিয়া কিন্তু আপোনালোকে বহুত বিপদত পৰিব পাৰে। গতিকে আপোনালোকে অফিচিয়েলি নিৰ্দেশনা নোহোৱালৈকে এই এপটোত কোনো ধৰণৰ আপডেট বা সাল সলনি নকৰিব। আৰু কেনেকৈ সাল সলনি কৰিব লাগে হয়তো যদি ভিডিঅ' মই আপডেট অহাৰ লগে লগে আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে এই এপটোত বিভিন্ন ধৰণৰ ৰেজিষ্ট্ৰেশ্যন আছে, আপোনালোকৰ
শিক্ষকৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আছে, আপোনালোকৰ নাম, আপোনালোকৰ কোৱালিফিকেশ্যন, আপোনালোকে যেনেকৈ HRMS ডাটাখিনি ভৰাইছিলে ঠিক একেদৰে ইয়াতো আপোনালোকৰ ডাটাখিনি সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াত ভৰাব লাগিব, তেতিয়াহে আপোনালোকৰ এই এটেণ্ডেঞ্চটো লোৱা হ'ব। কাৰণ আপোনালোকে চাব পাৰিছে এপটোত আপোনালোকে এতিয়ালৈকে শিক্ষকক কিন্তু কোনো ধৰণৰ এটেণ্ডেঞ্চ দিব পৰা কিন্তু অপশ্যনটো এতিয়ালৈকে দিয়া নাই। গতিকে আপোনালোকে এই এপটোত আৰু মেইনটেনেঞ্চৰ কাম আছে, কাম চলি আছে। গতিকে এপটোত যেতিয়ালৈকে আণ্ডাৰ মেইনটেনেঞ্চৰ পৰা আঁতৰি নাহে তেতিয়ালৈকে আপোনালোকে কোনো ধৰণৰ সালসলনি নকৰিব। এইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি এই চেনেলটো পোনপ্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে আমাৰ সেইটো কাৰণে ধৰণৰ নতুন নতুন আপডেটৰ খবৰবোৰ আপোনালোকে সকলোতকৈ আগত পাই থাকে। গতিকে বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিলে, পুনৰ লগ পাওঁ এটা নতুন ভিডিঅ'। জয় অসম, বন্দে মাতৰম।